হেল্ল' গাইজ, আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি বহুত দিন এটি মই ভিডিঅ' বনোৱা নাই। আজি হঠাতে মোক এটা বস্তু দৰকাৰ হৈ গ'ল, সেইকাৰণে মই ভিডিঅ' বনালোঁ। মোৰ ছালৱাৰ শ্বুট এটাৰ লগত মেচিং মোক খাৰু লাগে, আৰু ছালৱাৰ শ্বুটটো কুৰ্তিটো গ্ৰীণ আৰু চুৰ্ণীখন পিংক। এতিয়া গ্ৰীণ কালাৰৰ খাৰু মোৰ তাত আছে, কিন্তু পিংক কালাৰৰ খাৰু মোৰ নাই। সেইকাৰণে আজি মই ঘৰতে পিংক কালাৰৰ খাৰু বনাম। মই কেনেকৈ বনাওঁ ভিডিঅ'টো চাই থাকিব শেষলৈ। তাৰ কাৰণে ল'লোঁ মই এনেকুৱা পুৰণা খাৰু আৰু সৰু ঊলৰ লাডুটো ল'লোঁ আৰু এটা ফেভিকল। এতিয়া মই খাৰু বনোৱা ষ্টাৰ্ট কৰিলোঁ। আপোনালোকে ভালকৈ চাই যাব দেই আৰু বস্তুটো শিকি লওক। মাজত ফাঁক নাথাকাকৈ ৰছীডাল এনেকৈ মেৰাই গৈ থাকিলে হ'ল আৰু টাইটকৈ। ভিডিঅ'ত লাইক পোৱা, ভিউজ আহা এইবিলাক পিছৰ কথা। মই কিন্তু এইবিলাক বস্তু বনাই বহুত ভাল পাওঁ, সেইকাৰণে মই বনাই থাকোঁ আৰু চবৰে লগত শ্বেয়াৰ কৰি থাকোঁ। এনে মোৰ ভিডিঅ'ত বেছি ভিউজ নাহে, মই লাইকো নাপাওঁ, তথাপিও বনাই থাকোঁ আৰু মই ভাল পাওঁ যিহেতু। कोई लगने लगा है प्यारा प्यारा प्यारा, लगने लगा है प्यारा प्यारा रे, जरा जरा ओ जरा जरा।